हेलो बंधुসকল আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে যিসকলৰ HSLC সাৰ্টিফিকেট হেৰাই গৈছে অথবা কাৰেকশ্যন কৰিবলগীয়া আছে। তেন্তে সম্পূৰ্ণ চাওক এই ভিডিঅ'টো। আপোনালোকে নিজেই আপোনালোকৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰখন ওপেন কৰি ইয়াতে টাইপ কৰক সেৱা বুলি। কেৱল সেৱা বুলি লিখিলে হ'ব বা সেৱা অনলাইন ইয়াতে ক্লিক কৰি দিব। প্ৰথমে যেটো ওয়েবসাইট আছে সেৱাৰ এটো অফিচিয়েল ওয়েবসাইট হয়, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস খোল খাব। আপোনালোকে ইয়াত অকমান স্ক্ৰল কৰি দেখা পাইছে ইয়াত কেইটামান কালাৰিং অপচন দিয়া আছে। একেবাৰে শেষত চাওক সেৱা অনলাইন সাৰ্ভিসত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা নতুন পেজ খোল খাব। ইয়াত তিনিটা অপচন দিয়া আছে। প্ৰথমত আছে কাৰেকশ্যন অফ সাৰ্টিফিকেট, দ্বিতীয়তে আছে ডুপ্লিকেট সাৰ্টিফিকেট, তৃতীয়তে আছে মাইগ্ৰেশ্যন সাৰ্টিফিকেট। যদি আপোনালোকৰ কোনো কাৰেকশ্যন কৰিবলগীয়া আছে তেনেহলে আপোনালোকে কাৰেকশ্যন অফ সাৰ্টিফিকেটত ক্লিক কৰি দিয়ক। ইয়াতে নতুন এটা পেজ খোল খাইছে। তাৰ পিছত অকমান স্ক্ৰল ডাউন কৰি এপ্লাই ফৰ কাৰেকশ্যনত ক্লিক কৰি দিব। তাৰ পিছত এটা নতুন পেজ খোল খাব। ইয়াত দিয়া আছে ই ফৰ্ম ফৰ কাৰেকশ্যন অফ ডকুমেণ্টছ। এটা প্ৰতি দিয়া আছে ই ফৰ্ম ফৰ কাৰেকশ্যন অফ ডকুমেণ্টছ। আপোনালোকে ক্যান্ডিডেটৰ নামটো দিব, ডেট অফ বাৰ্থটো বহাই দিব, ফাদাৰ্স নেম, মাদাৰ্স নেম বহাই দিব। অফ ৰেজিষ্ট্ৰেশ্যনৰ ইয়াৰটো বহাই দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াৰ অফ এক্সামিনেশ্যন, কোনটো ইয়াৰত এক্সামিনেশ্যন দিছিলে সেইটো বহাই দিব। নেম অফ HSLC এইটো অটোমেটিক আছে HSLC। অকমান স্ক্ৰল ডাউন কৰি আপোনালোকে ৰোল নম্বৰটো বহাই দিব, ইয়াতে ৰোলটো বহাই দিব আৰু ইয়াতে নম্বৰটো বহাই দিব। তাৰপিছত 11 নম্বৰত আছে নেম অফ দ্য স্কুল, কোনটো স্কুলৰ পৰা HSLC এক্সামিনেশ্যন দিছিলে এই স্কুলখনৰ নাম ইয়াতে বহাই দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। অকমান স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখেন দিয়া আছে আপলোড স্ক্যান কপি। এইটো সাৰ্টিফিকেট অথবা এডমিট কাৰ্ড অথবা মাৰ্কশ্বিট আপোনালোকে কাৰেকশ্যন কৰিব লাগিব। এইখন স্ক্যান কৰি ল'ব লাগিব অথবা ফটোকপি কৰি ৰাখিব যাতে আপোনালোকে ইয়াত আপলোড কৰিব পাৰে। আৰু ইয়াৰ সাইজ হ'ব লাগিব 1 MB। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখা পাইছে পাৰ্টিকুলাৰ্ছ অফ দ্য কেণ্ডিডেট। এই প্ৰথম যেটো বক্স আছে ৰেকৰ্ড ইন মাই ডকুমেণ্টছ যেটো নাম আছে সেইটো আপোনালোকে ইয়াত বহাই দিব। আৰু যেটো আপোনালোকে শুদ্ধ কৰিব লাগিব এই শুদ্ধ নামটো ৰাইট সাইডত এইটো বক্সত বহাই দিব। তাৰপিছত ফাদাৰ্স নামটো বহাই দিব। ফাদাৰ্স নামতে যদি কোনোবা ভুল থাকে তেতিয়াহ'লে আগত প্ৰথম বক্সত সাৰ্টিফিকেটত থকা নামটো বহাই দিব আৰু দ্বিতীয় বক্সত শুদ্ধ নামটো বহাই দিব। এনেকৈ আপোনালোকে যি কাৰেকশ্যন কৰিবলৈ আছে এইবিলাক ধুনীয়াকৈ বহাই দিব। তাৰপিছত ছাবজেক্টটো লিখি দিব। দিয়াৰ পিছত মিডিয়াম চেঞ্জ, যদি মিডিয়াম চেঞ্জ কৰিব লাগে এইটো আপোনালোকে এনেকৈ ক্লিক কৰাৰ পিছত চাই আছে আছামিজ, বড়ো, ইংলিছ, হিন্দী, বেংগলী, মণিপুৰী এইবিলাক দিয়া আছে। যিটো মিডিয়াম আপোনালোকক লাগে এইটো চেঞ্জ কৰি ল'ব। তাৰপিছত যদি ফটোকপি চেঞ্জ কৰিব লাগে তেনেহ'লে এইটো বক্সত ক্লিক কৰি দিব। সিগনেচাৰ যদি চেঞ্জ কৰিব লাগে সিগনেচাৰ বক্সত ক্লিক কৰি দিব। অকমান স্ক্ৰল ডাউন কৰাৰ পিছত ভ্যালিড ইয়াতে দেখাছে 15 নম্বৰত আছে ভ্যালিড মোবাইল নম্বৰ। এইটোতে এটা ভ্যালিড মোবাইল নম্বৰ দি দিব। তাৰপিছত অকমান স্ক্ৰল ডাউন কৰিব প্ৰচিড টু পেমেণ্টত কৈ আপোনালোকে পেমেণ্ট কৰি দিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিব পাৰে। ধন্যবাদ।